গাইজ আজি মই বনাব গৈ আছোঁ পাৰ মাংসৰ জোল। আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। এয়া আমি পাৰ মাংস কাটি লৈছোঁ, এনেদৰে সৰু আলু দুটামানো দি দিছোঁ, সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। আপোনালোকে ধৰিব পাৰিছে নাই, কিন্তু পাৰ মাংস পৰা আমি ভালকৈ কাটি দিছোঁ। জলকীয়া দুটামানে আৰু তেজপাতা দুটা ভালো করে দিচ্ছি। যদি পারে কাটি আলু আৰু ইলাচি দুটাও দি দিছোঁ। এতিয়া আমাৰ দি দিম মাংসখিনি। পাৰ মাংস আপোনালোকৰ চৰ্দি কাহ হ'লে জালুকেদি বনাই পেলাই জোল খাব লাগে আপোনালোকে। আৰু আপোনালোকৰ যদি হিমোগ্ল'বিন কমিছে তেতিয়াহ'লে আপোনালোকে পাৰ জোল খালে সোনকালে আপোনালোকৰ দুৰ্বলতা কম হয় আৰু তেজৰ শক্তি হয়। পাৰ মাংস আমাৰ বহুতেই কিবা বেমাৰৰ কাৰণে, বহুত শৰীৰৰ কাৰণে বহুত ভাল। কাৰ কাৰ প্ৰিয় জনাবচোন। এতিয়া আমি লৰাই দিম। পাৰ মাংসখিনি অকণমান ভালকৈ ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত ৰসটো দিম। ভালকৈ ৰঙা হৈ গৈছে। এতিয়া আমি দি দিম পিচি লোৱা মছলাখিনি দি দিম। তাৰ লগতে পানী অকণ দি পেলাই ঢাকনা মাৰি দিম। মছলা পানী থাকি গৈছিলে, এইখিনি গোটেইখিনি দি দিছোঁ। এতিয়া আমি লাহেকৈ ঢাকনা মাৰি দিম। এতিয়া আমি মাংস অকণ লৰাই দিওঁ। প্ৰায় সিজি গ'ল। এতিয়া আমি পানী অকণ দি পেলাই হেৰি কৰি দিছিলোঁ, সিজি গৈছে আমাৰ পাৰ মাংসটো। এতিয়া আমি পানী দি দিম। এইটো আমি জোলে খাব লাগে, যিহেতু মাংসটো আমাৰ
নাথাকে, দুটা পাৰৰ অকণমান থাকে, সেইকাৰণে আমি জোলেই খাব লাগে। সেইকাৰণে আমি পানী অকণ সৰহকৈ দি অকল জোল বনাম, পাৰৰ জোলেই খাব লাগে। এয়া চাওক, মই ইমানকেইটা পানী দি দিছোঁ। অকণমান নিমখ অকণ দি দিম। আপোনালোকে ধনিয়া থাকিলে ধনিয়া দিব পাৰে, যিহেতু এতিয়া ধনিয়া ছিজন নহয়। ধনিয়া থাকিলে ধনিয়া দিলে খুবেই ধুনীয়া গোন্ধ এটা হয়। আপোনালোকে এনেদৰে বনাই খাই চাব। এতিয়া আমি উতলিবলৈ দিম ভালকৈ। এতিয়া আমাৰ হৈ গৈছে পাৰ মাংসৰ জোল ৰেডি। এয়া আমাৰ হৈ গৈছে ৰেডি। আপোনালোকে ওচৰৰ পৰা মই দেখুৱাই দিওঁ কিমান ধুনীয়া কালাৰ হৈছে, খাবলৈ খুবেই টেষ্টি হৈছে। এনেদৰে আপোনালোকে বনাই খাই চাব। আজিলৈ বাই বাই। মোৰ ভিডিঅ'খিনি শেষলৈকে চাই থাকিবলৈ আপোনালোকক ধন্যবাদ জনাইছোঁ।